নমস্কাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই বৰ্তমান আছো পুৰণা কাঠি 1 নং টঙিয়া এটা সুপ্ত প্ৰতিভাৰ সন্ধানত বৰ্তমান আহি পাইছো 1 নং কাঠি টঙিয়া আৰু এনে এজন শিল্পী লগত আপোনালোকক চিনাকি কৰি দিব ওলাইছো পোনপ্ৰথমে শিল্পীজনৰ কাষত মাইক্ৰফোনটো আগবঢ়াই দিছো নাম জানিম আৰু যেহেতু ধুনীয়া ধুনীয়া গান শুনিব পাব আপোনালোকে আহক তেতিয়াহ'লে শিল্পীজনৰ লগত কথা অলপ পাতো পোনপ্ৰথমে তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী ভাৰতীপ্ৰিয়া দেৱী মোৰ ঘৰ বৰ্তমান গৈঠা লাগছো আৰু মই বৰ্তমান এতিয়া আছো কাঠিত আছো যেহেতু আপোনালোকে নিশ্চয় গম পালে আৰু এতিয়া হৈছে বহাগ বিহুৰ সময় সেই সময়খনত আমি যদি বিহু নেগাম তেনেহ'লে আমাৰ ভাল নালাগিব নহয় জানো আমাৰ ইউটিউব দৰ্শকক যেহেতু ধুনীয়া ধুনীয়া গান শুনাম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো সেইবাবে প্ৰতিভা লগ পালো তুমি এনে গানবোৰ ক'ৰ পৰা শিকিছিলা পোনপ্ৰথমে মই এনে গানবোৰ ক'ৰ পৰা শিকা নাই আনুষ্ঠানিক শিক্ষা মই তেনেকে কৰা নাই আৰু গানবিলাক শুনো বেছিকে গানবিলাক শুনি থাকো ৰাতিয়ে দিনে গানবিলাক সৰুতে আৰু এতিয়াও শুনো বাৰু তাৰপিছত জুবিন দাৰ গানবিলাক বেছিকে শুনো মই জুবিন দা যিগতিকে সকলোৱে জানে জুবিন দা আমাৰ হৃদয়ৰ মানে নকওঁ আৰু সেইটো আপোনালোকে নকলেও জানে আৰু জুবিন দাৰ গানবিলাক মই শুনি গাওঁ তাৰপিছত আপোনাৰ সুবাসনা বা গান এইবিলাক আগৰ দিনৰ যিবিলাক গায়ক গায়িকা আছিলে তেখেতলোকৰ গানবিলাক শুনো বেছিকে তেনেকৈ গানবিলাক শুনি শুনি গাবলৈ চেষ্টা কৰো বাৰু যি কি নহওক এতিয়া বিহুৰ বতৰ সেইবাবে যিহেতু 2 লাইন হ'লেও গাই দিব ভণ্টিয়ে তোমাৰ ভাল লগা বিহু এটা আমাৰ দৰ্শকক শুনাই দিলে ভাল পাম আৰু যিহেতুকে বিহুৰে দিন আৰু সেইবাবে অকণমান বিহু কলিতাকে মই গাই দিছোঁ ঠিক আছে জোনবাই দেখতে সাজিম গাঁৱে শুনি তৰাই জ্বলাব চাকি চাকি তৰাই জ্বলাব জোনবাই দেখতে সাজিম গাঁৱে শুনি তৰাই জ্বলাব চাকি চাকি তৰাই জ্বলাব চাকি জোনবাই বিজেতি দিয়া বুলি পৈত পঢ়া বয়সত আমি পঢ়িছিলো চোতালতে পাৰি নগা ঠাৰিৰ ওপৰত আৰু মই তোমাকে জুমি জুমি চালো জানো মই তোমাকে জুমি জুমি চালো জানিলে মোৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠি চিঠি লিখি মোৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি জোনবাই বেজেতি দেউলি পৈত মতা বয়সত আমি পঢ়িছিলো মাটি ধৰা পাৰি কিছুলৰ চোতালত আৰু মই তোমাকে চিকুটি দিছিলো জানো মই তোমাকে চিকুটি দিছিলো জানো মৰম বুজি তুমি নাপালা মন তেতিয়াই পৰা তোমালৈ মৰম বুজি তুমি নাপালা মন তেতিয়াই পৰা তোমালৈ ধন্যবাদ আপোনালোকে হয়তো সুৰ শুনি নিশ্চয় ধৰিব পাৰিছে যিহেতু তুমি ইমান দিনৰ পৰা গান গাই আহিছা এনে তোমাৰ ঘৰৰ মানুহে ছাপোৰ্ট কৰেনে তোমাক কৰে বাবে আজি ইমানখিনি এই পৰ্যায় পাইছোহি এনে কি বুলি কয় তোমাক আগুৱাই যাব দিয়ে আৰু
মা দেউতা ছাপোৰ্টটো আছে। তাৰ বাদেও মোৰ জীৱনত এজন ব্যক্তি আছে, তেওঁৰ নাম নললে চাগে মই ভুল হ'ব, পিংকু দা আৰু হেমন্ত দা। তেখেত দুজনে মোক খুব ধুনীয়াকৈ আগুৱাই লৈ গৈছে। পিংকু দা বিশেষকৈ মোক আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে আগুৱাই লৈ গৈছে। তুমি পাৰিবা, তুমি আগুৱাই যোৱা, এইটো কৰা, এইটো কৰিলে আৰু অকণমান আগুৱাই যাবা। প্ৰতিটো ক্ষেত্ৰত তেখেতে মোক সাহস দিছে। তাৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন জনাইছোঁ। তেখেতে সদায় মোৰ লগত এনেকৈ থাকে, এনেকৈ যাতে আগুৱাই লৈ যায় তাৰ বাবে। এনে তোমাৰ যিহেতু তুমিতো গান গাই থাকা হয়, তোমাৰ এনে ষ্টেজ প্ৰগ্ৰাম হৈছেনে? হৈছে কেইবাৰ হৈছে? ষ্টেজ প্ৰগ্ৰাম আপোনাৰ কৰি আছোঁ। যোৱা বছৰ সন্মুখলৈকে কৰিলোঁগৈ ষ্টেজ প্ৰগ্ৰাম। এবছৰ তেনেকৈয়ে আছে, তেনেকৈ কৰিম বাৰু বন্ধুসকল, যি কি নহওক, এতিয়া আকৌ তোমাৰ ভাল লগা এটা গান শুনিব চেষ্টা কৰিম। মোৰ ভাল লগা গীত মই মোৰ নিজা গীতটিকে গাই দিছোঁ। চেনাইতো পালে মোক একোৱেই নালাগে, এনেকৈ তোৰ বুকুতে থাক, দুয়োকে নজুৰিলে বেছিখিনি তোকে দিম, তথাপিও তই সুখতে থাক। ঐ নুবুজাকে মৰমৰ বেছি চাঙ্গি দিলোঁ তোক, দেখাতে যি ধুনীয়া পায়, দেখাতে চাই ধুনীয়া লচোন তই এতিয়াই, দিনে ৰাতি উমলি থাক। ধন্যবাদ। এটা মই আকৌ আপোনালোকক ক'ব ওলাইছোঁ, যিহেতু আমাৰ যিটো ভণ্টিয়ে ক'লেই অলপ আগত, যিহেতু মোৰ নিজা গান বুলি, তোমাৰ এনে গান কেইটা হ'ল যিহেতু এতিয়া দৰ্শকৰ মাজত আগবঢ়াই দিয়ে? মোৰ দৰ্শকৰ মাজত আগবঢ়াই দিয়া গান 4-5টা হ'ল। মাজতে আৰু এটা গান দিছিলোঁ, সেই ভিডিঅ' কৰা হৈছে। আৰু এটা গানৰ ভিডিঅ' আজি 2 বছৰ আগতে কৰা হৈছিলে, লাজুলাটি বুলি। সেই গানটো বহুত ৰাইজে ধুনীয়াকৈ আদৰি লৈছে। 1 মিলিয়ন মান হৈছে চাগে এতিয়া। এই গানটো আৰু এটা নতুনকৈ গীত ৰাইজৰ মাজত অতি শীঘ্ৰে আগবঢ়াই দিম। চেনাই ধন নামৰ গানটোৰ টাইটেলটো চেনাই ধন। সেই গীতটি ৰাইজে মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ গানটো পাব আপোনালোকে। এই গানটো যিটো মই এতিয়া গাই দিছোঁ, পুৰীতে বহি সকলোৱে শুনিবগৈ। ভাৰতীয় মিউজিকেল VSC ইউটিউবত সকলোৱে তাত গৈ গানটো শুনি কমেণ্ট কৰিব। বন্ধুসকল, আমি সুপ্ত প্ৰতিভা সন্ধানত আমি বিকাশবোৰ যিহেতু উদঙাই দিব চেষ্টা কৰোঁ আৰু আমি আপোনালোকক দেখুৱাই যাব পাৰোঁ, কিন্তু ছাপোৰ্ট কৰিব আপোনালোকে। আৰু তোমাৰ এতিয়া যিহেতু নম্বৰটো কেনেকৈ ধৰণে পাব, যদিহে তোমাক ষ্টেজ প্ৰগ্ৰাম কৰিবলৈ মাতে, তেতিয়াহ'লে কেনেকৈ পাব নম্বৰটো? মোৰ এইটো পেজ এটা আছে, ভাৰতী প্ৰিয়া বুলি আছে। তাত আপোনালোকে মোৰ প্ৰফাইলত তাত নম্বৰটো দিয়া আছে। তাৰপিছত আৰু মোৰ যিবিলাক ফটো, যিবিলাক এতিয়া মোৰ কাৰণে ৰেডি কৰিছোঁ, তাত আপোনালোকে পাব মোৰ কণ্টেক্ট নাম্বাৰ। তাতে আপোনালোকে মোৰ কণ্টেক্ট নাম্বাৰটো লৈ কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকৰ এই ভিডিঅ'টোতো মোৰ ধুনীয়াকৈ নম্বৰটো তাত দি দিব, তেতিয়া সকলোৱে কণ্টেক্ট কৰিব পাৰিব। আৰু মই যিহেতু এই মোবাইলৰ স্ক্ৰীণতে মই যিহেতু ধুনীয়াকৈ আপোনালোকক কণ্টেক্ট নম্বৰটো বাৰু লিখি দিম, আপোনালোকে তাৰ পৰা কণ্টেক্ট কৰিব পাৰিব। এতিয়া তুমি ক'লা যে মোৰ জুবিন দাক ভাল লাগে আৰু সুভাষনা দত্তক ভাল লাগে, তেতিয়াহ'লে মই এতিয়া শুনিব বিচাৰিম, আমাৰ দৰ্শকক শুনাব বিচাৰিম আৰু তোমাৰ যিটো ভাল পাওঁ কৈছিলা তুমি সুভাষনা দত্তৰ গান, তুমি অলপ গুণগুণাই খুব ভাল পাওঁ। আপুনি আহিব, উশাহ বাঢ়িব, অচিনা অনুভূতিয়ে বুকুতে নামিব, কাষলৈ নাহিব, জীয়াই মৰিব, অচিনা অনুভূতিয়ে বুকুতে নামিব, প্ৰণয়ৰে ৰং কপালত আঁকি
বন্ধুসকল আপোনালোকে হয়তো গম পালি যিহেতু মই এড্ৰেছটো আপোনালোকক দি দিম বাৰু ওপৰতে নম্বৰটো দি দিম বহুত ভাল লাগিছে আমি এটা কথাই আগতে কৈ গ'লোঁ যিহেতু সুপ্ত প্ৰতিভা সন্ধানত আমি বিকাশ কৰি দিব পাৰোঁ উদুঙাই দিব পাৰোঁ আপোনালোকৰ ছাপোৰ্ট নহ'লে একো নহয় বাৰু আপোনালোকে ছাপোৰ্ট কৰিব যিহেতু আমাৰ ভণ্টিক এতিয়া শেষৰ বাবে যিহেতু শুনিম আৰু যিহেতু জেং বিহু নহয় জানো অলপ আগত ক'লোৱে জেং বিহু শুনিম বুলি ঠিক আছে তুমি জেং বিহু এটা গায়ে যিহেতু আমি অনুষ্ঠানটো সামৰণ মাৰিম আৰু বহুত সুন্দৰ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ আৰু লগতে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব এনেকুৱা প্ৰতিভা আমি সদায় উদুঙাই দিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে সহায় কৰক আপোনালোকৰ দায়িত্ব বাৰু ইমানেই আছিল জয় আই অসম